আজি বিশ্ব হস্তি দিৱস। আমি তামোলপুৰ জিলা প্ৰশাসন লগতে আমাৰ বাক্সা ফৰেষ্ট ডিপাৰ্টমেণ্ট লগতে আমাৰ বিভিন্ন NGO আৰু আমাৰ তামোলপুৰ প্ৰেছ ক্লাবৰ উদ্যোগত গংগামায়া হাইস্কুলত এখন এৱাৰনেছ কেম্পেইন ইয়াত কৰা হৈছে। এই এৱাৰনেছ কেম্পেইনত আহি উপস্থিত থাকি মই যথেষ্ট উৎফুল্লিত হৈছোঁ। ৰাইজে যথেষ্টখিনি সঁহাৰি আগবঢ়াইছে আৰু আমি আজি ইয়াত হাতী মানুহৰ সংঘাতটো কেনেকৈ আমি নাইকিয়া কৰিব পাৰোঁ, ইয়াৰ কাৰণে আজি ইয়াত বিতংভাৱে আলোচনা কৰিছোঁ। ৰাইজে কেনেকুৱা সচেতন হ'ব লাগে, কাৰণ তামোলপুৰ অঞ্চল হাতী মানুহৰ সংঘাত প্ৰায়ে ইয়াত হৈ থাকে। যোৱা 2022 পৰা যদি আমি চাব যাওঁ, 2024 আজি 12 আগষ্টত লাগি আমাৰ 19জন ব্যক্তিয়ে ইয়াত প্ৰাণ গৈছে, য'ত কিছু ষ্টুডেণ্ট আছে, কিছু গাঁৱৰ ৰাইজ আছে। তো আমি আশা ৰাখিছোঁ যাতে অনাগত দিনত তামোলপুৰত আকৌ হাতী মানুহৰ সংঘাতত যাতে কোনো ব্যক্তি প্ৰাণ নাযায়, ইয়াৰ কাৰণে ইয়াত আজি ডিছকাশ্যন কৰা হৈছে। মই অসমৰ আমাৰ সন্মানীয় ফৰেষ্ট মিনিষ্টাৰক অনুৰোধ জনাব বিচাৰিছোঁ, তামোলপুৰ সমষ্টিটো যাতে স্পেচিয়েলি তেখেতে নজৰ দিয়ে হাতী মানুহৰ সংঘাতটো নিৰ্মূল কৰাৰ কাৰণে। কাৰণ আজি ইয়াৰ 19জন ব্যক্তিৰ প্ৰাণ গৈছে। আমি চৰকাৰৰ তৰফৰ পৰা তেখেতসকলক যি 4 লাখ টকা যি পাব লগা আছে, এই পইচাটো প্ৰদান কৰিছে যদিও আমাৰ যিহেতু আমি প্ৰাণ ৰক্ষা কৰাটো ইয়াত যথেষ্টখিনি প্ৰয়োজন হৈছে। ইয়াৰ কাৰণে আশা ৰাখিছোঁ অতি সোনকালে আমাৰ মন্ত্ৰী ডাঙৰীয়াই ইয়াৰ কাৰণে কিছু ব্যৱস্থা ল'ব বুলি মই তেখেতক আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। মই আমাৰ বন বিভাগক মই অশেষ ধন্যবাদ জনাইছোঁ। অসমৰ মন্ত্ৰী ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। BTRৰ আমাৰ ফৰেষ্ট EM ৰঞ্জিত বসুমতাৰী ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ আৰু মই NGO সকলক অশেষ ধন্যবাদ জনাইছোঁ। চৰকাৰৰ লগত তেখেতসকলে সহযোগিতা কৰি আজি তামোলপুৰ সমষ্টিত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। ইয়াত বহু ল'ৰাবিলাকে বহুত ব্যক্তিয়ে আজি NGOৰ কাম কৰিছে, যি NGOয়ে আজি মানুহক হাতীৰ আক্ৰমণৰ পৰা তেখেতসকলে ৰক্ষা কৰাৰ কাৰণে সক্ষম হৈছে আৰু দিনে ৰাতি কষ্ট কৰিছে। সেই ল'ৰাবিলাকক মই যাতে অনাগত দিনত তেখেতসকলৰ কাৰণে চৰকাৰীভাৱে কিবা ব্যৱস্থা কৰাৰ কাৰণে মই মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ।